ভাই সাহেব একটা বিষয় এতিয়া বাজিলে গালছে দিয়ে তো পাব্লিক আমি গাডাৰ টুৰ টিকেট কাটিলোঁ 5খন পুৰাপুৰি 5খন আৰু অনলাইন এনেকুৱা বুকিং ফাষ্ট বুকিং হৈ আছে না আমি মেইন জেগাটো যিটো ল'ব খুজিলোঁ সেইটো নাপালোঁ কি কৰিবা আৰু উপায় নাই এইটো আমি এফৰ্ট কাটিলোঁ গল্ডত উপায় নাই এনেকৈ চাব লাগিব আৰু এটা আপচোচ আছিল গাডাৰ টু পাকিস্তান ভাৰ্চেছ হিন্দুস্তান চানি দলৰ তেহৰাণী শুনিব লাগিব ন আমি এইটো ইফালে চাক্তাৰত আৰু মই কালি আহি আছোঁ আৰু চাব আপোনালোকক দেখাই থাকিম গাডাৰ টু তো পাব্লিক আমি আহিলোঁ গাডাৰ টু চাব পাৰি ইফালে কিমান ভিৰ ইতিমধ্যে টাইম হৈ গৈছে একটা পিছত আমাৰ শ্ব' আছিল একটা 23 হৈ গ'ল কিন্তু এন্ট্ৰি দিয়া নাই এতিয়ালৈকে আমাৰ পাব্লিক এইবিলাক ফেমিলি আমাৰ ফেমিলি পুৰা চাব আহিছে এইটো আমাৰ লেজিমেন আজি আগতে আহি পাইছে টাইম দেখোন অভাৰ হৈ গৈছে এন্ট্ৰি দিয়া নাই ৰ'ব এইখিনিতে আপোনালোকক সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি শ্ব'টো চাইছিলোঁ 11 আগষ্টতে মানে প্ৰথম দিনাই চাইছিলোঁ ছেকেণ্ড শ্ব' মই এডিট কৰিব টাইম পোৱা নাছিলোঁ কাৰণে আজি কৰিলোঁ আৰু আজি 15 আগষ্টৰ দিনাই মানে আপলোড দিম বুলি ভাবিলোঁ আৰু একটা বিছত আছিল আমাৰ শ্ব' ষ্টাৰ্ট হওঁতে প্ৰায় 2টা বাজি গৈছিল ফাৰ্ষ্ট শ্ব' খতম এটা কৈ শাৰী পাতিকৈ ওলাব লাগিছে এজনকে একটা বিশেষ শ্ব' আছিল আমাৰ ডেটাৰ বেছি হ'ল ফাৰ্ষ্ট শ্ব'য়ে শেষ হোৱা নাই তাৰ কাৰণে এইটো ফাৰ্ষ্ট শ্ব' এতিয়াহে শেষ इसको बोलते हैं गाडर टू पब्लिक कोकराझार इमान सरू सिनेमा हल इमान ভিৰ হলে কেনেকা হবে ওই এই জোকনি শুন ইয়াৰ তো কিবা দোসরা ছিল বলে বেলা নাকি দেরি করিস নাকি ঘন্টা লেটটা কি ঘন্টায় হবে ভাই সাহেব একটা বিষয় এতিয়া বাজিলে 138 এতিয়া সোমাব দিয়া নাই ইফালে আৰু এনেকৈ কিছু সময় পিছত চিনেমা হলৰ ভিতৰত সোমাই আহিলোঁ আৰু চিনেমাটো ষ্টাৰ্ট হয় মানে আপোনালোকক মই লৈ গৈ আছোঁ আমাৰ কোকৰাঝাৰতে দুৰাং কাপ হৈ আছে মানে ফুটবল খেল হৈ আছে তাত লৈ গৈ আছোঁ তাত অলপমান দেখাই আৰু আহিম ইয়ালৈকে আচ্ছা গেট নাম্বাৰ 1 সেইফালে আমাৰ বোলে গেট নাম্বাৰ 1 গৈ আছোঁ চাওঁ কি হয় বৰ্তমান ফাংচন চলি আছে বোধ হয় চল টুকুয়াৰে কোনোবা গাই আছে দে তোমাকে ওলাইছোঁ বঢ়িয়া গালছে দিয়ে only girls গালছে দিয়ে বাবা আইছে ভালকে লিখাই আছে মেল ফিমেল এফালে একটা ফিমেল লিখাই আছে তথাপিও এই ফিমেল লিখাই আছে ফটোডেট হল সোমাই আহিলোঁ ঐ ফিমেলৰ ফালে যা তই মানুহ এতিয়াহে হৈ আছে আমি বহুত আগতে আহিলোঁ তামান গৰম দিছে চবে ছাতি লৈ লৈ তথাপিও চাব খেল
মানুহখন ভাল পাইছে অনেক আৰাম পাইছে হ'ব দে আৰু ইমান গৰমত কিমান আৰু ফুটবল খেল চাই থাকিম বল আকৌ গাডাৰটো চাবলৈ যাওঁ আৰু এনেকৈ 3 ঘণ্টা পিছত মুভিখন শেষ হ'ল আমাৰো কাপোৰ কানি ক'লা হ'ল আমিও ঘৰলৈ ঘূৰি আহিলোঁ তো জয় হিন্দ বন্দে মাতৰম বাই বাই